নমস্কাৰ। আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয়টো হ'ব সেৱা, সেকেন্ডাৰী এডুকেশ্যন বোৰ্ড অফ আসাম। আচ্ছা, আগতেও এই সেৱা বহুত বিতৰ্কৰ মাজত সোমাইছে। কেতিয়াবা যদি গৰুৱে উত্তৰ বহি খাইছে, কেতিয়াবা প্ৰশ্ন কাকত আগতীয়াকৈ ভাইৰেল হৈছে। বহুত বাৰ বহুত ধৰণে এই সেৱা বিতৰ্কৰ মাজত সোমাইছে। কিন্তু এতিয়া আজিৰ তাৰিখত, আগতে কংগ্ৰেছৰ চৰকাৰ আছিলে, ভাল নাছিল, অমুক আছিল তমুক আছিল যেনেকৈ পায়। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰ, মানুহ এটা আস্থা লৈ ইমান বছৰে ল'ৰা ছোৱালীগিলা ইমান কষ্ট কৰে পঢ়ে। সেই পঢ়াৰ সময়ত সেৱাৰ অধ্যক্ষ হওক বা কৰ্মীসকলৰ পৰাই হওক, যেনেকৈ হওক, যি এটা কাৰণতে হওক, এই প্ৰশ্নবোৰ আগতীয়াকৈ লিখা যায়। কি কাৰণত? এই ক্ষেত্ৰত প্ৰথমেতো সেৱা জগৰীয়া হ'ব। তাৰপিছত কথাটো হ'ল যে শিক্ষামন্ত্ৰী, আচলতে শিক্ষামন্ত্ৰীৰ কাৰণে হয়তো এনেকুৱা হ'বলৈ পাইছে। শিক্ষামন্ত্ৰীৰ কথাবোৰ সেৱাক হয়তো তেনেকৈ টাইট কৰা নাই, নিৰ্দেশ দিয়া নাই, কৰা নিৰ্দেশ দিয়া নাই, যাৰ কাৰণে হয়তো এনেকুৱা কৰিবলৈ পাইছে, সিহঁতে সুযোগ পাইছে। আৰু তাৰপিছত চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যদি কথাবোৰ আহিলেহেঁতেন বা তেনেকুৱা কৰা নিৰ্দেশ আহিলেহেঁতেন যে এনেকুৱা হ'ব লাগিব, এনেকুৱা হ'ব নোৱাৰিব, তেতিয়াহ'লে মেবি আজিৰ কণ্ডিশ্যনটো নহ'লেহেঁতেন। আজিৰ যিটো পৰ্যায়ত আহিছে, 2023 যিটো উচ্চ মাধ্যমিক পৰীক্ষাৰ যিটো প্ৰশ্ন কাকত লিক হৈ আছে বা ভাইৰেল হৈ আছে, এটাৰ পিছত এটা পৰীক্ষা বাতিল কৰা হৈ আছে। তাৰ মানে কি? ইয়াৰ অন্তৰালত থকা কাৰণটো কি? আমি সাধাৰণ মানুহ সাধাৰণভাৱে চিন্তা কৰোঁ, আমি অসাধাৰণভাৱে চিন্তাও কৰিব নোৱাৰোঁ। এতিয়া কথা হ'ল যে সাধাৰণ চিন্তাত কয়, আজিৰ পৰা আগলৈকে যিমান সাধাৰণ প্ৰশ্ন, আজিৰ পৰা আগলৈকে যিমান ষ্টাণ্ড কৰা বা নাম্বাৰ পোৱা বা অসমত টপ হোৱা স্কুল, সেই স্কুলবোৰত যদি এতিয়া দেখা পাওঁ যে সেই স্কুলবোৰৰ পৰাই পেপাৰ লিক হয়, তাৰ অৰ্থটো কি? তাৰমানে সেই স্কুলবোৰৰ মেনেজিং কমিটিয়ে হওক বা এই টিচাৰসকলে হওক, কোনোবা নহয় কোনোবাৰ লগত সেৱাৰ লগত ভাল আছে। সেৱাৰ পৰা সিহঁতে পেপাৰবোৰ কিনি লয়, কুৱেশ্যন পেপাৰবোৰ কিনি লৈ পেলাই পঢ়ায় আৰু তেনেকৈ ৰিজাল্ট ভাল কৰে, নহয় জানো কথাটো? এক নম্বৰ কথা। দ্বিতীয় কথাটো হ'ল যে সেৱাই কিমান টকাৰ বিনিময়ত বিক্ৰী হয়? এইবোৰ যে আউট হৈছে, কুৱেশ্যনবোৰ যে আগতীয়াকৈ যে ভাইৰেল হৈছে, তাৰ মানে কি? তাৰ মানে এনেইতো দিয়া নাই পেপাৰবোৰ, কুৱেশ্যন পেপাৰবোৰ, নিশ্চয় পইচা লৈছে। আৰু পইচা টকা কিমান পৰিমাণৰ লৈছে? কিমান পৰিমাণৰ টকা ল'লে গোটেই অসম ভিত্তিক হোৱা পৰীক্ষাৰ কুৱেশ্যন বিক্ৰী কৰিব পাৰে? 2-4 হাজাৰ, 10 হাজাৰ না, কেইবা লাখ টকাৰ খেল হ'ব লাগিব। কাৰণ সিহঁতেও নিশ্চয় জানে যে এই পেপাৰ এজনক দিলে সেই এজনে, আজিতো সেই দিন নাই যে হাতে দি দিলোঁ, আকৌ কাৰোবাক দিবলৈ হাতে ল'ব বা পইচা ল'ব, তেনেকৈ হ'ব, সেইটোতো নাই। আজি ফটো মাৰিলে, স্ক্ৰীণশ্বট মাৰিলে, লগে লগে গুচি গ'ল। এই চব বস্তু জানি বুজি কম পইচাততো এইবোৰ বিক্ৰী হোৱা নাই, যথেষ্ট পৰিমাণে ধনৰ আদান প্ৰদান হৈছে। আচ্ছা, এতিয়া লাষ্ট আৰু এটা কথা, 3 নম্বৰ কথাটো হ'ল এই টকাৰ পৰিমাণ কিবাকৈ চৰকাৰৰ খাতত পৰা নাইতো। একদম সাধাৰণ কথা, নহয় জানো? একদম সাধাৰণ কথা যে এই টকাৰ এটা অংশ চৰকাৰলৈকে গৈছে, চৰকাৰী মন্ত্ৰীলৈকে গৈছে, চৰকাৰৰ ফাণ্ডলৈকে গৈছে, চিএমৰ পকেটলৈকে গৈছে। এনে চিএমে যদি নিৰ্দেশ দিয়ে, শিক্ষামন্ত্ৰীয়ে যদি নিৰ্দেশ দিয়ে, কোনোবা সেৱাৰ কৰ্মকৰ্তা বাপেকৰ দম নহ'ব কোনো এটা পেপাৰ লিক কৰিবলৈ। কিন্তু তাৰপিছতো প্ৰত্যেক বছৰ হৈ আছে, আৰু এইবাৰ চবতকৈ বেছি হৈছে। নিশ্চয় অন্তৰ্নিহিত কিবা এটা কাৰণ আছে। গতিকে আপোনালোকে টকাৰ লোভত, 2-4টা টকাৰ লোভত এই হাজাৰ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি নেখেলিব। ইমান কষ্টকৈ পঢ়া যায়,
আপোনালোকেতো পঢ়িছে ন, আপোনালোকে গম পায় মেট্ৰিক পৰীক্ষা কি বস্তু। জীৱনৰ আৰম্ভণিৰ প্ৰথম খোজ বুলি ক'ব পাৰি। LP স্কুল, ME স্কুল, হাই স্কুল এইবিলাক নট মেটাৰ, মানে পঢ়িব লাগিব। পঢ়ি হ'লে মেট্ৰিক পৰীক্ষা হ'ল জীৱনৰ সফলতাৰ দিশতে হওক বা যিয়ে নহওক, পিছত কি হ'ব এইটো পিছৰ কথা, কিন্তু এটলিষ্ট আগুৱাই যোৱাৰ প্ৰথম এটা ষ্টেপ, যিটো ষ্টেপ পাৰ নকৰিলে হায়াৰ ছেকেণ্ডেৰী হওক, ডিগ্ৰী হওক, এক্সট্ৰা তাৰপিছত যিমান ডিপ্ল'মা আছে নোৱাৰি পাবলৈ। এইটো প্ৰথম। গতিকে এনেকুৱা এটা পৰীক্ষা, গুৰুত্বপূৰ্ণ পৰীক্ষা, আপোনালোকে যে এই মানে ল'ৰা ধেমালি কৰি আছে ল'ৰা ছোৱালীসকলৰ লগত বা ছাত্ৰ ছাত্ৰীসকলৰ লগত, কিমান কষ্ট হয় জানেনে? নকৰিব এনেকুৱা। চৰকাৰক অনুৰোধ কৰিম, বা ইতিমধ্যে এইবাৰৰ মানে আজিৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়া, ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া ইতিমধ্যে হয়তো নাজানো, মই এতিয়ালৈকে চোৱা নাই নিউজবোৰ, হয়তো পদত্যাগ কৰিছে। কাৰণ এটাৰ পিছত এটা, আজি আকৌ ভূগোল, অসমীয়া, ইংৰাজী, অমুক তমুক, বিজ্ঞানৰ পৰা অসমীয়া, অসময়ৰ পৰা এতিয়া ভূগোল আহি গ'ল, আজিও ভূগোল পেপাৰ। তাৰমানে ইতিমধ্যে তেখেতে পদত্যাগ কৰাটো হয়তো কৰিছে, মই হয়তো পোৱা নাই। আৰু তেখেত এনেকুৱা এটা অপদাৰ্থ মন্ত্ৰী, নিজে বিফল হৈছে। কোনোবাই ভাবি কৰিছে যে পদত্যাগ কৰিব লাগে, তেখেতে কয় বোলে যে এইটো মই পদত্যাগ কৰিব নোৱাৰে, মোৰ পদত্যাগৰ কথা হিমন্তই বা মানে মুখ্যমন্ত্ৰীয়েহে চাব লাগিব। আৰে তুমি চলাব পৰা নাই, আপুনি যদি চলাব পৰা নাই তেতিয়াহ'লে বাদ দিয়ক না। এতিয়া মুখ্যমন্ত্ৰীক টানি কেলে আনিছে? নে মুখ্যমন্ত্ৰীক আপুনি পইচা দিছে? সেইবোৰৰ পৰা পইচা লৈছে, সেৱাৰ পৰা আপুনি পইচা লৈছে কয়েক কোটি টকা, তাৰ পৰা আপুনি মুখ্যমন্ত্ৰীক পইচা দিছে, সেইকাৰণে আপুনি মুখ্যমন্ত্ৰীক ইয়াতে সাঙুৰি আনিছে নেকি? নহ'লেতো আপোনাৰ পদ, আপোনাৰ দায়িত্ব, আপোনাৰ গুৰু দায়িত্ব, সেইটো যদি আপুনি সুচাৰুৰূপে পালন কৰিব পৰা নাই, তাৰমানে আপুনি ব্যৰ্থ হৈছে। আৰু সেই ব্যৰ্থতা স্বীকাৰ কৰি আপুনি পদত্যাগ কৰিব লাগে। সেইটো কথাত আপুনি মুখ্যমন্ত্ৰীক টানি আনিছে। গতিকে এইবোৰ নকৰিব। আপুনি অনতি পলমে, শিক্ষামন্ত্ৰী অনতি পলমে পদত্যাগ কৰিব লাগে। আৰু আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ যে তেখেতক পদত্যাগ কৰাই দিয়ক। যিহেতু তেখেতে আপোনাৰ ওচৰত দিছে কথাবোৰ, আপুনি তেখেতক পদত্যাগ কৰাই দিয়ক। আৰু ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগিও আছে যে হয়তো ৰমেশ পেগু আজিৰ তাৰিখত দলৰ ইমান এটা ভাল হৈ থকা নাই, আৰু মেবি এইবোৰ কিছু কাৰণত, ভিতৰুৱা দলৰ কিছু ভিতৰুৱা কাৰণত ৰমেশ পেগু ডাঙৰীয়াক পদৰ পৰা বৰখাস্ত কৰিবলৈ ই এটা কৌশল হ'ব পাৰে। কিন্তু কৌশল যিয়ে নহওক, আপোনালোকৰ দলীয় কাজিয়া বা দলীয় যিবিলাক মেটাৰ আছে সেইবোৰ কৌশল যিয়ে নহওক বাৰু, কিন্তু এটলিষ্ট ল'ৰা ছোৱালীক জীৱনক লৈ হাতালি নেখেলিব। কাৰণ ল'ৰা ছোৱালীবোৰে, ছাত্ৰ ছাত্ৰীবোৰে বহুত কষ্ট কৰি পঢ়ে, অভিভাৱকসকলে বহুত কষ্ট কৰে এইবোৰক লৈ। গতিকে আশা এটা বুকুত লৈ পৰীক্ষা দিবলৈ যায়, বা পৰীক্ষা আহে আমাৰ এটা সপোন, ভাল পৰীক্ষা দিম, ভালকৈ পৰীক্ষাত পাছ কৰিম, পিছৰ জীৱনত কিবা এটা হ'ম। আজিৰ সন্তান কালিৰ ভৱিষ্যত, এই কথাখিনি আপোনালোকে জানে। গতিকে এই ভৱিষ্যত এতিয়াই বৰবাদ কৰি নিদিব। আৰু যদি কোনোবাকে কিবা কাৰণত আপোনালোকে ভাবিছে যে সেৱাৰ প্ৰতি মানুহৰ মোহভংগ দিব লাগে, ঠিক আছে, সেৱাৰ প্ৰতি মানুহক মোহভংগ দিয়াই এই মানুহখিনিক CBSEৰ প্ৰতি আগ্ৰহী কৰিব, তেতিয়াহ'লে বৰ ভয়ংকৰ এটা প্লেনিং চলি আছে। আৰু এইটো কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব। আমি এটা সময়ত সেৱাত পৰীক্ষা দি পেলাই গৌৰৱ কৰিছিলোঁ যে আমি সেৱাৰ পৰা পাছ কৰিছোঁ। ইমান ষ্ট্ৰিক আছিল যে আমি সেৱাত পৰীক্ষা দি নিজকে গৌৰৱ কৰিছিলোঁ যে আমি সেৱাক পৰীক্ষা দিছোঁ। আৰু এই সেৱা এতিয়া আপোনালোকে যদি ভাবিছে যে এইটো CBSEৰ কোনোবা মানে অলপ মানে হেৰি কৰিব, যে CBSEৰ প্ৰতি মানুহখিনি আগ্ৰহী কৰাব, CBSEৰ প্ৰতি মানুহখিনিক টানি নিব, অসমীয়াতৰ যাব, আৰু ভাষাটো ধৰক যাবই, লগতে অসমীয়াতও যাব, গৌৰৱ, অসমীয়াক লৈ অসমীয়াই যি গৌৰৱ কৰে সেই গৌৰৱো যাব। আৰু এই ক্ষেত্ৰত অসমীয়াৰ মূল সুঁতিৰ বা বৌদ্ধিক মহলৰ কথাবোৰ অলপ চিন্তনীয়। গতিকে আপোনালোকে এই সেৱাক লৈ এই কাহিনীবোৰ নকৰিব, অনুৰোধ কৰিছোঁ।
আৰু আমাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ বিশেষকৈ যে আপুনি ইনিচিয়েটিভ লওক। আমাৰ আপোনাৰ ওপৰত বিশ্বাস আছে। আপুনি যদি ইচ্ছা কৰে তেতিয়াহ'লে এই চব বেমেজালি চব ঝামেলা আপুনি শেষ কৰি দিব পাৰিব। আপুনি ইচ্ছা কৰিলে চব সম্ভৱ। যেনেকৈ এটা ভাইৰেল কথা আছে, মোদী হে তো মুমকিন হে। ঠিক অসমৰ ক্ষেত্ৰত এটা কথা আমি জানো যে আমাৰ CM ছাৰ আজিৰ তাৰিখত বুলি নহয়, আজিৰ পৰা সেই কংগ্ৰেছৰ দিনৰ পৰা চাইছোঁ। কংগ্ৰেছৰ দিনত আপুনি শিক্ষামন্ত্ৰী আছিল, কি হৈছিল কি নহৈছিল সেইবিলাক বাৰু আলোচনা পিছত কৰিম। কিন্তু এটলিষ্ট আপুনি ইচ্ছা কৰিলে যে কিবা এটা হৈ যাব পাৰে, সেইটো আমি বৰ ভালকৈ জানো। গতিকে আপোনাৰ ওপৰত আমাৰ আস্থা আছে। আপুনি অলপ ইনিচিয়েটিভ লওক, অলপ চেষ্টা কৰক, তাৰপিছত হৈ যাব। আপুনি ইনিচিয়েটিভ লওক। পইচাৰ পিছত দৌৰি নাথাকিব। পইচা ইনকাম কৰা বহুত ৰাস্তা আছে, সেইবিলাক বাৰু নকওঁ। সকলো ছাত্ৰ ছাত্ৰীক এতিয়া এটা অনুৰোধ কৰিম যে তোমালোকে ভাঙি নপৰিবা। পৰীক্ষা বেয়া হৈছে বা প্ৰশ্ন কাকতবোৰ যদিও আউট হৈছে, লিক হৈছে, তো তাৰপিছতো পৰীক্ষা চলি থাকিব। আমাৰ চৰকাৰে নিশ্চয় সুচাৰুৰূপে পৰীক্ষাবোৰ পালন কৰিব বা সেৱাই আগন্তুক দিনত নিজকে শুধৰণি কৰি নিশ্চয় এটা ভাল পৰিৱেশ অসমক দিব বা ছাত্ৰ ছাত্ৰীসকলক দিব, এই আশা কৰিলোঁ। আৰু অভিভাৱকসকলক কৈছোঁ, আপোনালোকে বুজিছোঁ ভাঙি পৰিব, অন্তৰটো কষ্ট পাব, দুখ পাব। ল'ৰা ছোৱালীক ইমান কষ্ট কৰি টিউশ্যন কৰাই, হোমৱৰ্ক কৰি তমক কৰি বহুত কষ্ট কৰি পঢ়াইছে, গতিকে অলপ দুখ হোৱাটো স্বাভাৱিক। কিন্তু যিয়ে নহওক, তথাপিতো অনুৰোধ কৰিছোঁ আপোনালোকে ভাঙি নপৰিব বা সন্তানকো অলপ সান্তনা দিব, ছাত্ৰ ছাত্ৰী, যে নহয় ভাল হ'ব, তহঁতে ভালকৈ পঢ়। এতিয়া নেক্সট পৰীক্ষা কোনদিনা পাতে, ডেটৰ পিছত ডেট আহি আছে। এটা এপ্ৰিল, এটা মে, বা যেনেকৈ নহওক যি ডেট দি আছে, এপ্ৰিলত দিছে, এটা 30 তাৰিখত, আকৌ 1 তাৰিখত চাগে দিছে। যিয়ে নহওক, পৰীক্ষা যেনেকৈ চলি আছে তেনেকৈ চলি থাকক, ভাঙি নপৰিব, পৰীক্ষা দিয়ক ভালকৈ। আৰু এইটো আৰু এটা ভাল কথা যে যিবিলাক স্কুলত নাম্বাৰ ওৱান হৈ আছিলে ইমান বছৰে, হয়তো সেইবোৰ স্কুলৰ পৰা এতিয়া নাম্বাৰ ওৱান আৰু নাহিব। এতিয়া সাধাৰণ ল'ৰাই বা সাধাৰণ ছাত্ৰ ছাত্ৰীয়ে হয়তো মানে মেধাৰ ভিত্তিত হয়তো এই নাম্বাৰ ওৱানবোৰ হ'ব। গতিকে আকৌ সদশেষলৈ ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ। তোমালোকে ভাঙি নপৰিবা, ভালকৈ পৰীক্ষা দিয়া। আৰু সেৱা কৰ্তৃপক্ষক কৈছোঁ, আপোনালোকে ইস্তিফা দিয়ক, নতুন মানুহক তাতে কামত লগাওক, নতুন মানুহ আহক, নিশ্চয় সেৱা পৰিৱৰ্তন হ'ব, নিশ্চয় সকলোৰে ভাল হ'ব। ধন্যবাদ জনালোঁ। নমস্কাৰ।